গুড মৰ্নিং ফ্ৰেণ্ডছ, মই হিৰঞ্জিত বাস্পৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰ এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোত কথা পাতিম নেশ্যনেল হাইৱে বা ৰাস্তাত দেখা পোৱা এনেকুৱা চিনবোৰৰ অৰ্থ কি। চ' ভিডিঅ'টো আপোনালোকে শেষ নোহোৱালৈকে চাই থাকিব, কাৰণ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব। ৰাস্তাৰ মাজত থকা বগা আৰু হালধীয়া লাইনবোৰ আপোনালোকে নিশ্চয় দেখা পাইছে। কেতিয়াবা এই লাইনবোৰ একেবাৰে দীঘল হয় আৰু কেতিয়াবা এই লাইনবোৰ সৰু সৰু হয়, আৰু কেতিয়াবা এই লাইনবোৰ এডাল থাকে বা কেতিয়াবা দুডাল থাকে। এই আটাইবোৰে হৈছে ট্ৰেফিক ৰুলৰ অংশ। ইয়াৰে প্ৰথম লাইনটো হৈছে লং হোৱাইট লাইন বা বগা দীঘল লাইন। এই বগা দীঘল লাইনবোৰে ৰাস্তাটোক দুটা পথত বা দুটা ডাইৰেকশ্যনত ভাগ কৰে। এই ৰাস্তাটোত আপুনি নিজৰ ডাইৰেকশ্যন চেঞ্জ কৰিব নোৱাৰে। আপুনি যদি লেফ্ট ছাইডেৰে গৈ আছে, আপুনি লেফ্ট ছাইডেৰে গৈ থাকিব লাগিব, আপুনি ৰাইট ছাইডলৈ মুভ হ'ব নোৱাৰে। ইয়াৰে 2 নম্বৰ লাইনটো হৈছে ব্ৰকেন হোৱাইট লাইন, মানে এই লাইনবোৰ মাজেৰে ছিঙি যোৱা ধৰণৰ হয় কাৰণে ইহঁতক ব্ৰকেন হোৱাইট লাইন বুলি কোৱা হয়। এই ৰাস্তাটোত আপুনি নিজৰ দিশ সলনি কৰিব পাৰিব, কিন্তু অতি সাৱধানতাৰে। যদি ৰাস্তাটোৰ লেন সলনি কৰাটো সুৰক্ষিত হয় তেতিয়াহে আপুনি সলনি কৰিব, অন্যথা আপুনি এই ভুল কেতিয়াও নকৰিব। 3 নম্বৰ লাইনটো হৈছে লং য়েল্লো লাইন, মানে দীঘল হালধীয়া লাইন। আপোনালোকে এনেকুৱা হালধীয়া ৰঙৰ লাইন নিশ্চয় দেখিছে। ইয়াৰ অৰ্থ হৈছে এনেকুৱা ৰাস্তাত আপোনালোকে যিকোনো বাহনকে অভাৰটেক কৰিব পাৰিব, কিন্তু ইয়াৰ বাহিৰে আপোনালোকে এই লাইনটো পাৰ কৰিব নোৱাৰে। কিছুমান ৰাজ্য হিচাপে ইয়াৰ অৰ্থ ভিন ভিন হয়। ভাৰতবৰ্ষৰ তেলেংগানা ৰাজ্যত ইয়াৰ অৰ্থ হৈছে আপুনি কোনো বাহনকে অভাৰটেক কৰিব নোৱাৰে। নেক্সট 4 নম্বৰ লাইনটো হৈছে ডাবল য়েল্লো লাইন, মানে দুটা হালধীয়া ৰঙৰ লাইন। এনেকুৱা লাইন যদি আপোনালোকে কেতিয়াবা দেখা পায় তেতিয়াহ'লে আপোনালোকে বুজি যাব ইয়াত আপুনি পাছিং আৰু অভাৰটেক কৰিব নোৱাৰে। ইয়াৰে 5 নম্বৰ লাইনটো হৈছে ব্ৰকেন য়েল্লো লাইন। এই লাইনবোৰ মাজেৰে ছিঙি যোৱাৰ নিচিনা হয় কাৰণে ইহঁতক ব্ৰকেন য়েল্লো লাইন বুলি কোৱা হয়। এই লাইনৰ মাজেৰে আপুনি যাব পাৰিব, কিন্তু অতি সাৱধানতাৰে। যদি কোনোবাই এই লেনটোত নিজৰ ছাইড সলনি কৰিব বিচাৰে আৰু লেনটো যদি সুৰক্ষিত হয় তেতিয়া এই লাইনবোৰ পাৰ কৰিব পৰা যায়। আৰু শেষৰ লাইনটো হৈছে ব্ৰকেন য়েল্লো লাইন উইথ লং য়েল্লো লাইন। ইয়াত 2 ধৰণৰ লাইন থাকে। ইয়াৰে প্ৰথম লাইনটো দীঘল হয় আৰু দ্বিতীয় লাইনটো মাজেৰে ছিঙি যোৱা ধৰণৰ হয়। ইয়াৰে দীঘল লাইনৰ ফালে যিজন ব্যক্তি থাকে তেওঁ কোনো ধৰণৰ বাহনকে অভাৰটেক কৰিব নোৱাৰে, আনহাতে ছিঙি যোৱা লাইনডালৰ ফালে যিজন ব্যক্তি থাকে তেওঁ যিকোনো বাহনকে অতি সহজে অভাৰটেক কৰিব পাৰে। এতিয়া আপোনালোক সকলোৱে গম পালে এনেকুৱা লাইনবোৰৰ অৰ্থ কি। আশা কৰোঁ নেক্সট টাইম যেতিয়া আপোনালোকে ড্ৰাইভ কৰিব তেতিয়া অতি সাৱধানতাৰে ড্ৰাইভ কৰিব। আৰু এনেকুৱা ইণ্টাৰেষ্টিং আৰু নলেজেবল ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ পোনপ্ৰথমে পায়। ধন্যবাদ। জয় আই অসম।